শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, গুণোৎসৱৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। গতিকে আপোনালোকে আপোনালোকৰ নিজৰ এণ্ড্ৰইড মোবাইলতে গুণোৎসৱৰ ফলাফলসমূহ চাব পাৰিব। কেনেদৰে চাব পাৰিব আপোনালোকক দেখুৱাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকে নিজৰ ৱেব ব্ৰাউজাৰত গৈ গুণোৎসৱ আছাম GUNOTSAVEASAM.org টাইপ কৰক। তাৰপিছত মেম্বাৰ লগইনত যাওক। ইয়াত ইউজাৰ নেম, পাছৱৰ্ড আৰু এটা কোড থাকিব। আপোনালোকে ইউজাৰ নেমত নিজৰ বিদ্যালয়ৰ যিটো ডাইচ কোড, সেই ডাইচ কোডটো আপোনালোকে প্ৰবিষ্ট কৰিব লাগিব। এই ডাইচ কোডটো দিয়াৰ লগে লগে তাৰপিছত আপোনালোকে পাছৱৰ্ডত মাৰিব লাগিব GUN@123 পাছৱৰ্ডত দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত যি সংখ্যাকেইটা আছে সেই সংখ্যাকেইটা আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগিব। 1867489 এই সংখ্যাকেইটা প্ৰবিষ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰক। চেভ পাছৱৰ্ড নেভাৰ। লগ ইন কৰাৰ লগে লগে আপোনালোকে নিজৰ বিদ্যালয়ৰ গ্ৰেডখিনি চাব পাৰিব। আৰু তাৰপিছত আপোনালোকে ওপৰত গৈ ওপৰত ক্লিক কৰি ডাছবৰ্ড, চাইল্ড চাৰ্টিফিকেট, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ আপোনালোকে চাৰ্টিফিকেটখিনি চাব পাৰিব। স্কুল ৱাইজ, ক্লাছ ৱাইজ ষ্টুডেণ্ট ৰিপৰ্টখিনি চাব পাৰিব। এইখিনিকে আৰু এইখিনি আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব। ধন্যবাদ।